হেল্ল' গুড মৰ্ণিং সকলোলৈকে পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আজি আকৌ আহিছোঁ। সকলো উঠিলে চাগে, চাহ তাহো খালে নিশ্চয়। ময়ো উঠিলোঁ, উঠি গা চা ধুই আহিছোঁ। আজি সৰ্বপ্ৰথমে আপোনালোকক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে যোগ কৰক। যোগাভ্যাস কৰাটো ভাল, যোগাসন কৰাটো ভাল। সকলোকে শুভেচ্ছা জনাইছোঁ। যোগাভ্যাস কৰক, সকলোৱে কৰক যোগ, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হৈ থাকক। সঁচাকৈ কিছুমান যোগাসন কৰিলে আমাৰ স্বাস্থ্যটো খুবেই ভাল হয়। ধৰক বহুত হাৰ্ড কিছুমান যোগাসন কৰিব নালাগে। আমি যদি আচল শুদ্ধ পদ্ধতিৰে যদি আমি যোগাসনবিলাক কৰিব নোৱাৰোঁ, হয়তো আমাৰ শৰীৰত বিসংগতি দেখা দিব পাৰে বা কিবা প্ৰব্লেম হ'ব পাৰে। কিন্তু সৰু সুৰা কিছুমান যোগাভ্যাস আমি কৰিলে ভাল, সুস্বাস্থ্য বা দীৰ্ঘায়ুৰ বাবে। কিন্তু আমাৰ কি কৰিব আৰু আজি যোগা দিৱস বাবে সকলোৱে কোনোবাই পাতি ধাৰি, কোনোবাই হেৰি লৈ ফেচবুকত আপলোড দিবৰ বাবে, ইনষ্টাগ্ৰামত, ছ'চিয়েল মিডিয়াত মানে হেৰি কৰিবৰ কাৰণে এদিন যোগ মানে কৰে। কিন্তু এই বস্তুটো এদিন নকৰি যাতে সদায় এটা অভ্যাসত যাতে পৰিণত হয়, সেইটো চেষ্টা কৰিব লাগে। জাষ্ট কয় আৰু 10-15 মিনিট যোগ কৰিলে স্বাস্থ্যটো ভালে থাকে। কিন্তু আমি কি আৰু, আমাৰ এলাহ প্ৰথম কথা, ছেকেণ্ড কথা মানে কৰিব মন নাযায়, তেনেকুৱা নিচিনা কথা। বাৰু যাই কি নহওক, আপোনালোকে আজিৰ পৰাই আৰম্ভ কৰকচোন। সৰু সৰু কেইটামান যোগ কৰিবলৈ, যেনেকৈ ধৰক অনুলম বিলম, কপালভাতি, তেনেকুৱা কিছুমান ৰামদেৱৰ কিছুমান টিপছ লওক। সুস্বাস্থ্য হৈ থাকক, দীৰ্ঘায়ু হৈ থাকক। আজি মোৰ ক্লাছত মানে প্ৰেক্টিকেলৰ এটা পৰীক্ষা আছে। তাকে মানে যিদিনা পৰীক্ষা থাকে আমি এই ডমিটো লৈ যাবলগীয়া হয়। মানে যেতিয়ালৈকে আমি পাৰফেক্টলি কামবিলাক শিকিব নোৱাৰোঁ, তেতিয়ালৈকে মানে আমাক হিউমেন বিং বা জীৱন্ত মানুহৰ লগত মানে হেৰি কৰিবলৈ, প্ৰেক্টিকেল কৰিব নিদিয়ে। এনেকুৱা ডমিবিলাক দিয়ে। ডমিৰ লগত গোটেই হিউমেন বডিটোৰ মানে হেৰিবিলাক কৰায়। তাকে আজি প্ৰেক্টিকেল আছে, আজি মানে ইয়াক লৈ যাব লাগিব। এনেই হেৰিয়াৰ কাৰণে হৈ যায় চবলৈকে, কিন্তু আজি পৰীক্ষা যেতিয়া থাকে নহয়, চবৰেতো প্ৰয়োজন হয়। সেইটো কাৰণে নিজৰ নিজৰ যিবিলাক থাকে সকলোবিলাক মানে নিজেই লৈ যাবলগীয়া হয়। গতিকে আজি মানে বেগ মোৰ অলপ ভাৰী হ'ব। মই হেৰিখিনি কৰি লওঁ পটাপট। এপ্ৰনটো মেইন, এইটো নহ'লে, এপ্ৰন আৰু আইডেণ্টি কাৰ্ড নহ'লে মানে সোমাব নিদিয়ে পৰীক্ষাটোতো। আৰু এই গোটেই বস্তুবোৰ লৈ ফুৰিবলগীয়া হয় যে, সেইটো কাৰণে মানে আগতে এই ক্ৰছটো কৰাৰ আগতে মই অফিচিয়েল বেগ এটা লৈ যাওঁ আৰু সৰু হেৰিকৈ। কিন্তু এতিয়া এই ক্ৰছটো কৰিবলৈ আৰম্ভ হোৱাৰ পৰা মোৰ সেইটো বেগত মানে বস্তুবোৰ নোজোৰেই। সেইটো কাৰণে কি কৰিছোঁ, ডাঙৰ সৰু ল'ৰা ছোৱালীয়ে স্কুললৈ নিয়া নিচিনা বেগ এটা কিনি লৈছোঁ। কিনি লৈ ইয়াতে সমস্ত বস্তু মানে ভৰাই লৈ যাওঁ। অফিচৰ বস্তু, টিফিন, পানী নিব নালাগে বাৰু, পানী অফিচত হৈ যায়। তাৰপিছত বাকী ইয়াৰ মানে ক্ৰছৰ প্ৰেক্টিকেলৰ বস্তু কিছুমান, কিতাপ পত্ৰ, বহি, মানে সম্পূৰ্ণ বেগটোৰ ভিতৰত ভৰাই মানে লৈ যাওঁ। আৰু আগতে ইমান টিফিন নিয়া নাছিলোঁ মই। আমাৰ অফিচৰ ওপৰত এখন কেণ্টিন আছে, তাতে খাওঁ। কিন্তু এই ক'ভিড হোৱাৰ পিছৰ পৰা মানে বাহিৰৰ খোৱা বস্তুবিলাক খাবলৈ অলপ ভয় লগাৰ নিচিনা লাগে। সেইটো কাৰণে যেনে তেনে কিবা এটা মানে বনাই লৈ যাওঁ আৰু হেৰিকৈ খাওঁ। সেইটো কাৰণে সেইটো টিফিন বাকচ এইবিলাক গোটেইখিনি মানে বেগটোত ভৰাই লৈ পিছত মই কি কোৰ্চ কৰি আছোঁ। জাষ্ট 1.5 বছৰমান লাগিব চাগে গোটেই কোৰ্চটো কমপ্লিট কৰোঁতে। এতিয়া ডিপ্ল'মাৰ এটা কোৰ্চ কৰিছোঁ, তাৰপিছত এইটো কমপ্লিট হোৱাৰ পিছত মই এডভান্সটো কৰিম। তাৰপিছত ফাইনেল পৰীক্ষাটো দি ভাবিছোঁ A গ্ৰেড এটা লৈ যাম। আৰু এতিয়া কিবা এটা বনাবলৈ ব্যৱস্থা কৰোঁ। ব'লকচোন আজি লাঞ্চত মই কি লৈ যাওঁ, কি বনাওঁ আপোনালোককো এবাৰ। মই আজি লাঞ্চৰ বাবে একদম সহজতে হোৱা এটা ৰেচিপি বনাব লৈছোঁ।
বতৰো একদম বেয়া কৰি আনিছে, পটাপট এইখিনি বনাই লওঁ। মই চানা দালি বুটৰ দালি বনাব বিচাৰিছোঁ। বুটৰ দালি বনাবৰ কাৰণে মই কালিয়ে চানাখিনি তিয়াই থৈ দিছিলোঁ। এতিয়া ধুনীয়াকৈ টুকি লৈছোঁ, ধুই চাফা কৰি। তাৰপিছত দুটা বিলাহী কাটি লৈছোঁ। বিলাহীখিনি মই সৰু সৰুকৈ কাটিম। তাৰপিছত 3টা কেঁচা জলকীয়া লৈছোঁ, কেইটামান ৰচুনৰ কলি আৰু এটা পিঁয়াজ কাটি লৈছোঁ আৰু অকণমান ধনিয়া পাত। এতিয়া প্ৰথমে মই চানা দালিখিনি কুকাৰত দালিখিনি দি আন্দাজ অনুসৰি অলপ পানী দি নিমখ আৰু হালধি দি এতিয়া মই দালিখিনি বইল কৰাটো মানে হুইচেল মৰালৈকে মই এতিয়া বিলাহীখিনি সৰু সৰুকৈ কাটি ল'ম। সৰু সৰুকৈ কাটি ল'লে বেছি ভাল বিলাহীখিনি। এনেইতো বুটৰ দাইল সকলোৱে বনাই খায়েই। ধৰক মই কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এনেকৈও এবাৰ বনাই খাই চাবচোন। খোল খাই মানে মই আদা ৰচুনখিনি মিক্সিত পিচি লওঁ। বিলাহীখিনি ধুনীয়াকৈ সৰুকৈ কাটি লৈছোঁ, আদা ৰচুনখিনি পিচি লৈছোঁ। এতিয়া কুকাৰটো খুলি কুকাৰটো এটা হুইচেল মাৰিছে, জাষ্ট 2টা হুইচেল মৰাৰ পিছতে মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। আপোনালোকে চাগে চানা দালি ৰিফাইন তেল বা মিঠাতেলত বনায়। মই কিন্তু এতিয়া গাই ঘি দি বনাম। ইয়াতে মই 1 চামুচ গৰু ঘিউ দিম। সুবিধা পালে আপোনালোকেও এনেকৈ গাই ঘি দি বনাই চাবচোন। আচলতে টেষ্টটো খুব ভাল আহে গৰু ঘিউত। ইয়াতে এতিয়া মই কেইটামান জিৰা দিম। তাৰপিছত 2টা আদা ৰচুন পিঁয়াজৰ পেষ্টখিনি একেবাৰে নিজিকৈ পিচিব নালাগে। আৰু অকণমান ধনিয়া পাত নকৰিবৰ বাবে পানী যেতিয়ালৈকে ধৰক তেলটো এৰি নিদিয়ে তেতিয়ালৈকে ধুনীয়াকৈ ভাজক দিম। আৰু এতিয়া মই এই সৰু সৰুকৈ কাটি থোৱা বিলাহীখিনি ইয়াতে দি দিম। বিলাহীখিনি সৰুকৈ কাটিলে ভাল, সোনকালে গলি যায়। লাল মিৰ্চ পাউডাৰ দিলে ভাল, কালাৰটো ভাল। কিন্তু মই এই পাউডাৰটো মানে লাল মিৰ্চ মই হজম কৰিব নোৱাৰোঁ। সেইটো কাৰণে মই প্ৰতিটো হেৰিয়াতে মই বস্তুটো ফিক্স কৰি দিছোঁ। আপোনালোকে অকণমান লাল মিৰ্চ পাউডাৰ দি দিব লাগে। বিলাহীখিনি এয়া অলপ গলিছে আৰু অকণমান গলি দিবলৈ দিলে বেছি ভাল হ'ব। অকণমান ঢাকনখিনি মাৰি দিম। অকণমান গোটাই ৰেডি হৈছে, বিলাহীখিনি গলি গৈছে। এতিয়া মই ইয়াতে এই যে বইল কৰা চানা দাইলখিনি ইয়াতে দি দিওঁ। এতিয়া মই ইয়াতে দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই দিওঁ। কালাৰটো ভাল আহিছেনে? ফ্লেভাৰটো কিন্তু খুব ভাল আহিছে। কেনেবাকৈ পঠিয়াব পৰা হ'লে আপোনালোকলৈ খুব ভাল লাগিল হয়। এতিয়া মই ইয়াতে অকণমান জান বেছি নহয়, অকণমান গৰম মছলা দি দিছোঁ। ধুনীয়া আছে পাই। আৰু মই যে কাটি থৈছিলোঁ ধনিয়াখিনি তাৰ অলপ এতিয়া ইয়াতে দি দিওঁ। দেখিছোঁ ধনিয়াখিনি দি দিছোঁ। এতিয়া মানে 3-4 মিনিটমান ঢাকোন মাৰি সিজি ধুনীয়াকৈ উতলিছে। দেখিছেনে? ঘি দি বনালে খুব ভাল হয় টেষ্টটো। অলৰেডি বনাই হৈ গৈছে। হৈছে আজিৰ লাঞ্চৰ বাবে বনোৱা মোৰ এই চানা দালি। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব দেই এনেকৈ। আৰু কালাৰটো কেনেকুৱা আহিছে, দেখি খাওঁ লাগিছে নাই জনাব। চেণ্টটোতো পঠাব নোৱাৰিয়ে। পটাপট ৰুটি কেইটা বনাই লওঁ। ৰুটি 3টা বনাই পেলাই ৰেডি হ'ম যাবৰ কাৰণে। আজি ভাবিছোঁ মই যোগাসন কৰিবলৈতো সময় নাপালোৱে,
মই ভাবিছোঁ আজি আনকালে মই ইয়াৰ পৰা মেট্ৰ' ষ্টেচনলৈকে ৰিক্সাত যাওঁ। আজি ভাবিছোঁ মানে ৰিক্সাত নাযাওঁ, খোজকাঢ়ি যাম। খোজকঢ়াটোতো এটা ব্যায়াম, গতিকেলৈ মোৰ ধৰক আসন কৰি থাকিবৰ কাৰণে সময় নাই যেতিয়া খোজকাঢ়ি মেট্ৰ' ষ্টেচনলৈকে প্ৰায় 10-15 মিনিট খোজকাঢ়িলে নিশ্চয় মোৰ সেইটো এটা ব্যায়াম হ'ব।